আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ কলচীয়া 2 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদ। এতেকে তোমালোকে খ্ৰীষ্টক অৰ্থাৎ প্ৰভু যীশুক যেনেকৈ গ্ৰহণ কৰিলা তেনেকৈ তেওঁতেই চলা, আৰু তেওঁতেই শিপা ধৰি যেনেকৈ শিক্ষা পাইছিলা তেনেকৈ তেওঁত গঠা হৈ আৰু বিশ্বাসত থিৰ হৈ ধন্যবাদত উপচি পৰা। সেই আছিল কলচীয়া 2 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদ। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টক পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰাৰ পাছত আমি খ্ৰীষ্টীয় জীৱনত কেনেদৰে থিৰে থাকি আগুৱাই গৈ থাকিব লাগে সেই বিষয়ে কলচীয়া 2 নম্বৰ অধ্যায়ত পাচনি পৌলে কেইটামান গোপন ৰহস্য বা মূল নীতি দাঙি ধৰিছে। সেইকেইটা সহজভাৱে ক'বলৈ গ'লে, প্ৰথমতে ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি আমাৰ মনটোক সবল আৰু শক্তিশালী কৰি ৰাখিব লাগিব। দ্বিতীয়তে আমি আন বিশ্বাসীসকলৰ সৈতে সহভাগিতাত একত্ৰিত হৈ থাকিব লাগিব। খ্ৰীষ্ট কোন, তেওঁ আমাৰ বাবে কি কৰিলে আৰু ক্ৰুচৰ ওপৰত আমাৰ বাবে যিখিনি কৰিলে আমাৰ পৰিত্ৰাণৰ বাবে সেয়ে যথেষ্ট বুলি আমি নিশ্চিত হৈ থাকিব লাগিব। চতুৰ্থতে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি খ্ৰীষ্টত চলি থাকিব লাগিব। আমাৰ বিশ্বাসত শক্তিশালী হৈ থাকিবলৈ পঞ্চম নীতিটো হৈছে নিয়মিতভাৱে ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি চলি থকা। যেতিয়া আমি ঈশ্বৰে আমাৰ বাবে কৰা ভাল কামবোৰৰ, আমাক দিয়া আশীৰ্বাদবোৰৰ কথা মনত পেলাই থাকোঁ, তেতিয়া আমি ঈশ্বৰৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনা কম থাকে। জীৱনৰ সকলো আশীৰ্বাদৰ উৎস ঈশ্বৰক আমিনো কিয় এৰি যাবলৈ বিচাৰিম? সেয়েহে আমাৰ বিশ্বাসত দৃঢ়ভাৱে থিয় হৈ থাকিবলৈ হ'লে আমি ঈশ্বৰৰ প্ৰতি ধন্যবাদত উপচি থকা প্ৰয়োজন। যেতিয়া আমি উপচি থাকিম, সেই ধন্যবাদে আমাৰ চৌপাশৰ মানুহবোৰকো স্পৰ্শ কৰিব। জীৱনত অসুবিধাৰ সন্মুখীন হ'লেও আমি ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা বজাই ৰাখিবলৈ শিকিব লাগিব। 1982 চনৰ 16 অক্টোবৰত উইস্কনচিন বেজাৰ্ছ আৰু মিচিগান ষ্টেট স্পাৰ্টানছ দল দুটাৰ মাজত প্ৰায় 80,000 অনুৰাগীৰ সন্মুখত এখন ফুটবল খেল অনুষ্ঠিত হৈছিল। খেলখন আৰম্ভ হ'ল। অলপ পাছত বেজাৰ্ছৰ অনুৰাগীবোৰে অতি উল্লাসেৰে এটা নাম চিঞৰিবলৈ ধৰিলে, কুপ কুপ কুপ। যদিও বেজাৰ্ছ নহয় মিচিগান ষ্টেট দলটোহে জিকিব ধৰিছিল, তথাপি বেজাৰ্ছৰ সমৰ্থকসকলে উল্লাসেৰে কুপ কুপ বুলি চিঞৰি আছিল। ইয়াকে দেখি মিচিগান ষ্টেট দলৰ প্ৰশিক্ষকগৰাকী বিভ্ৰান্ত হৈ পৰিল। এই কুপনো কোন আছিল? আলহী দলটোৱে ভাল প্ৰদৰ্শন কৰি থকাৰ সময়ত ঘৰুৱা দলটোৰ অনুৰাগীবোৰে কিয় হাত চাপৰি বজাই আছিল? দেখা গ'ল যে প্ৰায় 70 মাইল দূৰত এখন বেছবল খেল চলি আছিল, আৰু তাৰ চলন্ত বিৱৰণী ফুটবল ষ্টেডিয়ামৰ ভিতৰত থকা অনুৰাগীসকলে ৰেডিঅ'ত শুনি আছিল। চকুৰ সন্মুখত ঘটি থকা কথাবোৰৰ প্ৰতি তেওঁলোকে মন দিয়া নাছিল। তেওঁলোকে চকুৰে নেদেখা কিন্তু অতি গুৰুত্বপূৰ্ণ আন এখন খেলৰ প্ৰতিহে তেওঁলোকে সঁহাৰি জনাই আছিল। একেদৰে আমাৰ মনোযোগ আমাৰ সন্মুখৰ পৰিস্থিতিৰ ওপৰত নহয়, আমাৰ সকলো পৰিস্থিতিৰ নিয়ন্ত্ৰণত থকা অদৃশ্য ঈশ্বৰৰ ওপৰতহে হ'ব লাগে। কৃতজ্ঞতাৰে উপচি পৰা জীৱনৰ চাবিকাঠি সেইটোৱে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, সকলো সময়তে আমি তোমাৰ কথাহে যেন মনত ৰাখিম, আৰু তুমিয়েই যে সকলো নিয়ন্ত্ৰণ কৰি আছা সেই কথা মনত ৰাখি তোমাৰ ভৰসাতে চলি থাকিব পাৰিম। আমাক এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।